নমস্কাৰ বন্ধু বান্ধৱীসকল, নিযুক্তিৰ পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনালোঁ। 14 তাৰিখে যি 23,000 নিযুক্তি দিয়াৰ কথা আছে সেই হিচাপৰ অংশ হিচাপে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ লগতে প্ৰভিন্সিয়েলাইজ স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ বাবে আজি ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। মাধ্যমিক.gov.in ৱেবছাইটৰ জৰিয়তে আপোনালোকে ফাইনেল মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। যে পোষ্ট গ্ৰেজুৱেট টিচাৰ অফ প্ৰভিন্সিয়েলাইজ স্কুল, পোষ্ট গ্ৰেজুৱেট টিচাৰ অফ গভৰ্ণমেণ্ট স্কুল, গ্ৰেজুৱেট টিচাৰ অফ গভৰ্ণমেণ্ট স্কুল, গ্ৰেজুৱেট টিচাৰ অফ প্ৰভিন্সিয়েলাইজ স্কুলছ আণ্ডাৰ DSE। ইয়াত আপোনালোকে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে উপলব্ধ হৈছে। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ফাইনেল মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। আৰু ফাইনেল মেৰিট লিষ্টত যিসকল বন্ধু বান্ধৱীৰ নাম অন্তৰ্ভুক্ত হৈছে 14 মে তাৰিখে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 14 মে নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনিতে কওঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। ধন্যবাদ।